নমস্কাৰ, মই শান্তনু। আজি ভিডিঅ'টো জোনাইৰ পৰা আৰম্ভ কৰিলোঁ। ৰাজদীপ আৰু মই ৰাতিপুৱা এটা কামত জোনাই আহিছিলোঁ। আহোঁতে ভিডিঅ' কৰা নহ'ল ৰাইজ, সেইবাবে জোনাইৰ পৰা ঘূৰি আহোঁতে আৰম্ভ কৰিলোঁ। ৰাস্তা বৰ্ডকেইখন দেখি এটা কথা বুজিলোঁ, আশীতকৈ স্পীডত যোৱা আৰু জমৰ ঘৰত ভাত খোৱা একেটা কথাই। আহি আমি কোলাজানৰ কৃষ্ণা ৰেষ্টুৰেণ্টত সোমালোহি। খাবলৈ অৰ্ডাৰ কৰিছিলোঁ পৰঠা আৰু আমলেট। খাই আহি ৰাজদীপ লাগি গ'ল ঔটেঙা কিনাত। ঘৰত গৈ ঔটেঙা গাহৰি খাম ৰাইজ। মাথাৰি ৰাস্তাৰ পৰা নামি গাহৰি বিচাৰিলোঁ, ক'তোৱেই নাই। চাইৰা মুভিখনতো চাগে কিছ কাপুৰে ভানী পাত্ৰাক ইমান বিচৰা নাছিলে, আজি আমি যিমান গাহৰি বিচাৰিছোঁ। বাটত আহি থাকোঁতে পোৱালীকেইটা দেখি গাড়ীখন ৰখালোঁ। পোৱালীকেইটাক দেখি মোৰো স্কুল দিনলৈ মনত পৰি গ'ল। জিৰণি পিৰিয়ডৰ সময়ত ঢকুৱাখানা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পিছফালে থকা জলফাইজোপাত কিমান যে খংউঠি মাৰিছিলোঁ। ফাইনেলি আহি আমি গাহৰি মাংস পালোহি। মাংসখিনি ভালদৰে কটাই ঘৰত আহি আদা নহৰু পিঁয়াজ কটাত লাগি গ'লোঁ। প্ৰথম কেইটুকুৰামান মাংস তেল ওলাবৰ বাবে ভাজি ল'লোঁ। মানে মাংসৰ তেলে মাংসৰে ভাজিম ৰাইজ। মাংস কেইপিচ কাঢ়ি কাটি থোৱা পিঁয়াজখিনি দি ল'লোঁ। আমি বিজি মানুহ ৰাইজ, সেইবাবে পিঁয়াজখিনি সোনকালে সিজিবলৈ অলপ নিমখ দি ল'লোঁ। তাৰ অলপ পাছতে আদা নহৰুখিনি দি ল'লোঁ। মাংসখিনি ঢাকন দি অলপ সিজিবলৈ দিলোঁ। চবেই ঔটেঙা গাহৰিত বি জলকীয়া দি খায়, সেইবাবে মই ওলোটাটো কৰি কণ জলকীয়া দুটামান দি ল'লোঁ। ঔটেঙা দি অলপ ভজাৰ পাছতে আমাৰ গাহৰি খাবলৈ ৰেডি হৈ গ'ল। বাৰু এতিয়া আমি খোৱাতহে লাগোঁ। আজিলৈ ইমানেই, পুনৰ লগ পাম, বাই বাই। এইটো কি নেমু বাৰু? মোৰ দৰে আপোনালোকেও ভাবিছে চাগে জৰা নেমু বুলি। নহয় ৰাইজ, কাজি নেমু এইটো।